উভতি আহিছো বাতৰিৰ মাজলৈ। মুখ্যমন্ত্ৰী আমন্ত্ৰণ ৰক্ষা কৰি আজি গুৱাহাটীলৈ ৰাওনা হ'ব চতিয়াৰ হাটিঙা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ৪৬জনীয়া শিক্ষাৰ্থীৰ এটা দল। আৰু দুখনকৈ বাছেৰে আজি গুৱাহাটীলৈ আহিব ছাত্ৰ ছাত্ৰীৰ দলটো। বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু স্বাস্থ্যকৰ্মীৰ সৈতে শিক্ষাৰ্থীসকল ৰাওনা হৈছে এতিয়া গুৱাহাটীলৈ। আৰু পোনপটীয়া সম্প্ৰচাৰ আমাৰ লগত আছে আমাৰ বিশ্বনাথৰ ছিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া। হয় মঞ্জুশ্ৰী, মুখ্যমন্ত্ৰী আমন্ত্ৰণ ক্ৰমে হাটিঙা যি আচলতে আদৰ্শ চাহ বাগিচা বিদ্যালয়ৰ পৰা ৪৬জনীয়া এটা ছাত্ৰ ছাত্ৰীৰ দল তেওঁলোকে গুৱাহাটীলৈ ৰাওনা হ'ব। আৰু তেওঁৰ পাছত শান্তনুৱে দেখুৱাইছে যে ইতিমধ্যে দুখন বাছ সাজু কৰি তোলা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তেওঁলোকে বাছত উঠিছে। বিশ্বনাথৰ উপ আয়ুক্ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাকে ধৰি যি বিষয় আহিছিল আৰু আহি তেওঁ সেই বিদ্যালয়খন উদ্বোধন কৰিছিল। আৰু উদ্বোধন কৰাৰ সময়তে তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকক গুৱাহাটীলৈ নিয়া হ'ব ছাত্ৰ ছাত্ৰীসকলক। আৰু সেইমতে তেওঁলোকে আজি এয়া দেখিছে, তেওঁলোকে বাছত উঠিছে। মই তেওঁলোকৰ লগত কথা পাতিম। আৰু তাৰ পূৰ্বে চতিয়া সমষ্টিৰ বিধায়ক মহোদয় আছে, আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁ বিদায় সম্ভাষণ জনাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বিদায় সম্ভাষণ জনাবৰ কাৰণে তেওঁ আহিছে। যে দুখনখন বাছ ইতিমধ্যে সাজু হৈছে, ছাত্ৰ ছাত্ৰীসকল গুৱাহাটীলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰী আমন্ত্ৰণ ক্ৰমে কেনেকুৱা অনুভৱ বিশ্বনাথ হয় আপুনি চতিয়া সমষ্টিৰ বিধায়ক হিচাপে? মই গৌৰৱান্বিত যে মোৰ সমষ্টিৰ ল'ৰা ছোৱালী সেইদিনা আহি উদ্বোধন কৰিবলৈ আহি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানেই সন্তুষ্ট, ল'ৰা ছোৱালীখিনিৰ ব্যৱহাৰ পাতি কথা বতৰা তেওঁলোকৰ গীত মাত সকলোতে যে আমাৰ অনুষ্ঠিত হৈছে এই উৎসৱ। কৃষ্ণপুৰ সমল কেন্দ্ৰৰ অধীনৰ ১৪খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছে এই উৎসৱ। উৎসৱৰ লগত সংগতি ৰাখি প্ৰদৰ্শন, সাংস্কৃতিক শোভাযাত্ৰা, শ শ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকেও অংশ লৈছে এই অনুষ্ঠানত। অধিক জনাব আমাৰ সাংবাদিক নৱজিৎ শইকীয়াই। নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছো গহপুৰৰ যি কৃষ্ণপুৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনত অনুষ্ঠিত হৈ থকা ৰাইজৰ উৎসৱত। আৰু এনেধৰণে দেখিব পোৱা গৈছে যে এই উৎসৱত ১৪খন প্ৰাথমিক বিদ্যালয় ইতিমধ্যে অংশগ্ৰহণ কৰিছে সাংস্কৃতিক অনুষ্ঠানত। আৰু বিভিন্ন স্থানৰ যেনেধৰণে ৰাইজৰ উৎসৱ হৈ আছে আৰু ঠিক সেইদৰে গহপুৰতো অনুষ্ঠিত গৰম ৰুটিৰ ৰেডি। এই ৰুটিনো কি এডভান্টেজ আছে? আশীৰ্বাদ আটাৰে তৈয়াৰী। ইয়াত 4টা এডভান্টেজ আছে। আশীৰ্বাদে ৬৫০০টাৰ অধিক বাচন কেন্দ্ৰৰ পৰা ঘেঁহু বাছি লয়। হাতেৰে অক্ষৰ নকৰাকৈ স্বাস্থ্যবিধি সন্মত পেকেজিং। অনুষ্ঠিত হৈছে এই উৎসৱ। যে দুখনখন বাছ ইতিমধ্যে সাজু হৈছে, ছাত্ৰ ছাত্ৰীসকল গুৱাহাটীলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰী আমন্ত্ৰণ ক্ৰমে কেনেকুৱা অনুভৱ বিশ্বনাথ হয় আপুনি চতিয়া সমষ্টিৰ বিধায়ক হিচাপে? মই গৌৰৱান্বিত যে মোৰ সমষ্টিৰ ল'ৰা ছোৱালী সেইদিনা আহি উদ্বোধন কৰিবলৈ আহি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানেই সন্তুষ্ট, ল'ৰা ছোৱালীখিনিৰ ব্যৱহাৰ পাতি কথা বতৰা তেওঁলোকৰ গীত মাত সকলোতে যে আমাৰ